এটা বিশেষ দিনত এটা বিশেষ ভিডিঅ' আপোনালোকক আগবঢ়াই দিব লৈছোঁ। চ' ভিডিঅ'টোৰ মূল কথা এটাই, ধেৰ জংঘপংঘৰ কথা নকওঁ। আজি আমাৰ বিয়া পতাৰ 3 বছৰ হৈছে, সম্পূৰ্ণ হৈছে। আজি মানে আমাৰ 3rd এনিভাৰ্চাৰী হয়, 3য় বিবাহ বাৰ্ষিকী। চ' এজনী মোৰ পত্নী ভিতালী বৰগোহাঁই, চবেই চিনি পাইছে আমাৰ গাঁওখিনি স্পেচিয়েলি। চ' হাই বুলি কৈছে, মাতষাৰ মাতি দিয়ে। চ' অকণমান কৈ আছিলে যে এইবাৰ বোলে এনিভাৰ্চাৰীটো কিবা এটা কৰিব লাগে। চ' লকডাউনৰ চিটুৱেশ্যন আগৰ কেইদিনতো লগত নাছিলোৱে ন? নাছিলোঁ। তাৰমানে একচুৱেলি তেনেকুৱা হয় যে প্ৰায় বাৰ্থডেতে হওক বা এনিভাৰ্চাৰীতে আমি দুয়োটা বেলেগ বেলেগত থকা হয় যে। চ' এইবাৰ ভাবিলোঁ তাতে গুৱাহাটীত লকডাউনত একেলগে আছোঁ। চ' ভাবিলোঁ সৰুকৈ কিবা এটা কেক এটা কাটিম বুলি। চ' আপোনালোকক দেখাম, ভাল লাগিলে কিবা এটা কমেণ্ট কৰি দুইটাকে উইচ কৰিব বুলি আশা কৰিলোঁ। তোমার কপালতে আঁকিলো এটি জোন, রাখিম তোমাক কাষতে, তুমি মোৰ সোণ। ৰ'দ বৰষুণ পৰিলে তোমাৰ গাত, তোমাক সাৱটি ল'ম, হিয়া পৰিব সাত। পৰজনমৰ শুভ লগন, যদিহে আমাৰ হয় দেখা